শিক্ষা বিভাগৰ দায়িত্ব লৈ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। প্ৰাথমিকৰ পৰা মহাবিদ্যালয়লৈকে 6 মাহত উপকৃত হ'ব 1 লাখ শিক্ষক। প্ৰাথমিক 9,635টাৰ উপৰি আৰু 6,000 পদৰ বাবে বিজ্ঞাপন দিব। পূৰণ হ'ব 3,800 শিক্ষকৰ পদ। 4,993 প্ৰাথমিক, মধ্য ইংৰাজী 626 মাধ্যমিক, 30খন মহাবিদ্যালয় কৰিব প্ৰাদেশিকৰণ। 655 প্ৰবক্তাৰ পদো কৰিব পূৰণ। ইউনিফৰ্মৰ বাবে পৰিচালনা সমিতিক মোকলাই দিব 449 কোটি টকা। চ' বহুত গুৰুত্বপূৰ্ণ এইটো নিউজ।